Welcome to my YouTube channel Munna Vlog 46 আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনালো আশা কৰো ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈ চাব আপোনালোকে আৰু আশা কৰো ভিডিঅ'টো আপোনালোকে ভাল পাব তো বলক এতিয়া আমি বেছি পলম কৰি নাথাকি ভিডিঅ'টো আৰম্ভ কৰো বিকাশৰ এই ৰেবিলখন দেখিছে যে এইখন মানে সাৰ্ভিসিং দিব লগা হৈছে 5000ত সাৰ্ভিসিং দিব লগা হৈছিল কিন্তু এতিয়া 5000 অলপ বেছি চলিলে না বেছি চলে 5000 অলপ বেছি চলিছে তো গাড়ীখন অলপ সাৰ্ভিসিং দিব লগা হৈছে তো ৰেবিলখন পুৰা একদম ধামাকা লুক আৰু একদম চলে ভাল লাগি কি কম ইয়াৰ এটা ডিমান্ড আছে না ৰয়েল নামে ৰয়েল এনফিল্ড তো কিমান চলিছে মই আপোনাক দেখাই দিছো আৰু সাৰ্ভিসিংৰ কটাডাল মাৰিছে তো চাব সাৰ্ভিসিংৰ কটাডাল পুৰা মাৰি আছে আৰু 5147.1 কিলোমিটাৰ চলিছে তো এতিয়া সাৰ্ভিসিংটো দিব লাগিব বাইকখনৰ পুৰা বিকাশৰ হেলমেট থোৱা আছে মোৰ হেলমেটটো লগত লৈ অহা নাই তো চাওক বিকাশে এই নাম চাম পুৰা লিখি লৈছে ইৰফান খান 653 ইনষ্টাগ্ৰামত আছে ইয়াৰ নামটো আৰু মনজাই আৰু এইটো এছাম ভ্লগছ ইয়াৰ চেনেলটোৰ নাম তো চাওক এনফিল্ডখনৰ মোবিলৰ লিটাৰে 800 টকা আৰু 800 টকা মানে ইয়াত কিমান লিটাৰটো 1 লিটাৰ বেছি হ'ব তো কিমান হয় বা কি কৰোঁ বা কি নকৰোঁ গাড়ীখনত কিমান মোবিল খায় কিমান কি নাখায় আৰু ক'ত সাৰ্ভিসিঙৰ নাও সব এইটো যেটা আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই দিয়ক তো গাইছ এই হৈছে এনফিল্ডৰ সাৰ্ভিং চেণ্টাৰ গাড়ী চাওক কিমান গাড়ী তো আৰু গাইছ ইয়াত গাড়ী দেখিছেনে ক্লাছিকৰ পৰা হান্টাৰৰ পৰা মিটিয়ৰ পৰা সব আছে ইয়াত সাৰ্ভিসিং দিয়ে আছে এইবিলাক গাড়ী ইয়াত মানে গাইছ গাড়ী সাৰ্ভিসিং দিয়ে চেণ্টাৰ আৰু ইয়াত গাড়ী চাচোন ইমান গাড়ী তো ইয়াত হ'ব মই মানে ভৰিখন ধুই ল'লোঁ পুৰা আমি মানে এৰাই আছোঁ মানে আৰু এইফালে চাওক আমি জানাই না আমি জম্পং কৰিব নিদিয়া কাম কৰোঁ এই বিকাশে পাছফালে ওলাই আছে গাড়ীৰ বিকাশ তো এইবিলাক গাড়ী নতুন বহুত গাড়ী আছে আৰু আমাৰ গাড়ীখন দেৰি লাগিব তো বিকাশে মই এতিয়া কিবা খাবলৈ যাই আছোঁ পাছফালে বিকাশ আৰু লগৰ ল'ৰাও আছে তো আমি কিবা খাবলৈ যাই আছোঁ আপোনাক দেখাইছোঁ আপোনালোকে ভিডিঅ'টো চাই দিয়ক চাৰিআলি ৰয়েল এনফিল্ডৰ শ্ব'ৰুম গাড়ী ইয়াত ওলাই থৈ দিছে হান্টাৰৰ পৰা ক্লাছিকৰ পৰা যি লাগে থাণ্ডাৰ নাই বাৰু ক্লাছিক আছে আৰু হান্টাৰ আছে আৰু আছে 650 এখন ব্লেড আৰু গ্লেমাৰো পাই দেচোন তো আৰু গাইছ মানে আমি দুইটা এটা ৰোল ল'লোঁ পূৰা খাই ল'বচোন গাইছ বিকাশে মই কিবা খাবলৈ আহিছিলোঁ আৰু খালোঁ দুইটাই অলপমান এনজয় কৰিলোঁ লাইফটোত মানে অলপ ঘূৰিলোঁ ফুৰিলোঁ তো বিকাশে মাকৰ লগত কথা পাতি আছে তাক ফোন কৰিছে মোকো ফোন কৰিছে বাৰু সোনকালে যাব লাগিব বহুত দেৰি হ'লতো আৰু এতিয়া আমি যাই আছোঁ বিকাশে মানে গাড়ীৰ শ্ব'ৰুমটোত তো মানে গাড়ীখন তাতে আমাৰ আগত আছে ৰয়েল এনফিল্ড শ্ব'ৰুমটো আৰু আমি আহি পালোঁ এইবিলাক ৰাস্তাৰ কাষত পানী চাওঁ তো আৰু আহি পালোঁ এতিয়া যাম ৰাস্তাটো পাৰ হৈ লওঁ গাড়ী ইফালৰ পৰাও আহিছে আৰু ইফালৰ পৰাও আহিছে চেপ্টা কৰি দিব আৰু গাইছ বহুত দেৰি ৰখাৰ পিছত আমাৰ ইয়াত গাড়ীখনৰ সাৰ্ভিসিং আনিলে আৰু এই ডাবল ষ্টেণ্ড কৰি এতিয়া সাৰ্ভিসিং দিব গাড়ীখন দাদাই বহুত দেৰি হ'ল বহুত দেৰি ৰখিলোঁ আমি নাই বুলি আমি 5 ঘণ্টামান ৰখিলোৱে গাইছ আৰু এইবিলাক চব গাড়ী দাদাই গাড়ী ভাল কৰি আছে মানে গাইছ ইয়াত ভিডিঅ' কৰিবলৈ নিদিয়ে মই মানে জাষ্ট মনে সৰু ক্লিপ লৈ হ'লেও ভিডিঅ' কৰিছোঁ মানে CC কেমেৰা আণ্ডাৰত আছে তো মই কৈছিলোঁ যে ভিডিঅ' কৰিব পাৰিম নেকি দাদাই ক'লে যে নোৱাৰা বুলি তো সেইকাৰণে মই মনে হ'লেও ভিডিঅ' কৰি আছোঁ আৰু পুৰা ড্ৰাইভিং পুৰা ফুল সাৰ্ভিসিঙত লাগি আছে গাড়ী চকা চাকচু গাড়ী গোটাই ধুল বোকা হৈ গৈছে তাৰমানে ৰাস্তাটোৱে গোটাই বোকা ৰাস্তাটো দেখাইছোঁ আপোনালোকক তো ভিডিঅ'টো চাই মিলাই আছে ইয়াত লগাই কিনে তো এনেকৈ মিলাই আছে দাদাই তো মিলোৱা হোৱাই নাই মিলাই আছে ষ্টাৰ্ট দি মিলাই আছে বাৰু চাউণ্ডটো চেক কৰি আছে আৰু মিটাৰটো চেক কৰিছে মিটাৰটো মানে নুঠীয়া কটাডাল তো এতিয়া হৈ গ'ল এতিয়া চেইনত তেল দি আছে আৰু এই ড্ৰাইভিং পুৰা সাৰ্ভিসিং ফুল একদম নতুন আহিব আৰু হৈ গ'ল আমাৰ গাড়ী সাৰ্ভিসিং বা ৰাস্তাটো চাওকচোন বোকা উঠি গৈছে মানে চাওক তো এনেকৈ বিকাশ আৰু মই আহিলোঁ মানে গাড়ী সাৰ্ভিসিং দিয়া হৈ গ'ল তো এইবিলাক লৈ আহিলোঁ চববিলাক তো এতিয়া যাওঁ ঘৰলৈ আপোনালোকে চাই থাকক ভিডিঅ'টো ভিডিঅ'টো আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ জানেই নহয় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক সৰুকৈ কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো চাই কেনে লাগিলে আৰু লগ পাম এটা নেক্সট ভিডিঅ'ত গাইজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেয়া নাপায় যদি তো লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ গাইজ ভিডিঅ'টো ইমানেই আছিল তো গাইজ বাই